অখিল গগৈয়ে মৰিয়নিত গৈ ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছে আৰু ৰূপজ্যোতি কৰ্মী সম্পৰ্কত অখিল গগৈয়ে কৈছে যে ৰূপজ্যোতি মদৰ দোকানৰ মালিক। ৰূপজ্যোতি কৰ্মী মদৰ দোকানৰ মালিক। ৩৫ বছৰে মৰিয়নিবাসীক একো দিব নোৱাৰিলে ৰূপজ্যোতি কৰ্মীয়ে। আৰু মই ৫ বছৰ শিৱসাগৰত বিধায়ক হৈ থকাৰ পাছত যিমানখিনি কৰিলোঁ তাৰ আধাখিনিও ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালে ৩৫ বছৰে কৰিব নোৱাৰিলে। আৰু এইবাৰ পৰিৱৰ্তন হ'ব মৰিয়নি সমষ্টিত। জ্ঞানশ্ৰী বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল অখিল গগৈয়ে। আকৌ কৈছোঁ, জ্ঞানেশ্বৰী বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ'ল অখিল গগৈয়ে। মৰিয়নিত ভৰি থৈয়ে ৰূপজ্যোতি কৰ্মীক তোলা ধুনা অখিল গগৈ। ৩৫টা বছৰে কৰ্মী পৰিয়ালে মৰিয়নিৰ বাবে কি কৰিলে? কেন্দ্ৰীয় চৰকাৰৰ পৰা দুটা পানী যোগান প্ৰকল্প আহিছিল। এটা মৰিয়নি, আনটো চেলেঙত। এটোপাল পানীও আজিলৈকে ৰূপজ্যোতি কৰ্মীয়ে মৰিয়নি আৰু চেলেংবাসী ৰাইজক দিব নোৱাৰিলে। মই ৫ বছৰত শিৱসাগৰত যিখিনি কৰিলোঁ সেইখিনি আধাও ৰূপজ্যোতিৰ পৰিয়ালে কৰিব নোৱাৰিলে বুলি আজি সাংবাদিকক মন্তব্য কৰিছে অখিল গগৈয়ে। চাহ শ্ৰমিকৰ বাবে ভাল খবৰ বা ভাল আঁচনি ৰূপজ্যোতি কৰ্মীয়ে আনিব পাৰিব নেকি? ৰূপজ্যোতি হৈছে মদৰ দোকানৰ মালিক। যিজনে সংবিধানখনেই পঢ়িব নাজানে সেইজনক MLA পাতি কি লাভ? শ্ৰাদ্ধ খাবলৈ MLA পতা নাযায়, সেই কথা কৈছে অখিল গগৈয়ে। কৰ্মী পৰিয়ালক এইবাৰ মৰিয়নিৰ পৰা বিদায় দিব লাগে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। আমি উল্লেখ কৰিছোঁ, মৰিয়নিত পানী ঘোলা কৰিবলৈ ফিল্ডত নামিছে অখিল গগৈ। এই দৃশ্যাংশটো দেখুৱাইছোঁ চাওক। ৰাইজৰ আগত এইদৰে অখিল গগৈয়ে সভা অনুষ্ঠিত কৰিছে, ৰাইজক বুজাইছে জ্ঞানশ্ৰী কোন আৰু ৰূপজ্যোতি কোন। অখিল গগৈয়ে সেই মন্তব্যটো এবাৰ শুনাব বিচাৰিছোঁ। ৩৫ বছৰত এই কৰ্মী পৰিয়ালটোৱে আমাৰ মৰিয়নিৰ কাৰণে এটা অনা স্পেচিয়েল প্ৰজেক্টৰ নাম কম। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পানী যোগান প্ৰকল্প দুটা আহিছিল, এটা মৰিয়নিত আৰু এটা আমাৰ চেলেঙত। দুইটাৰ পইচা খাই এক টোপাল পানী দিব নোৱাৰিলে। মই শিৱসাগৰৰ ৮৮% মানুহক গাঁৱত জেজেমৰ জৰিয়তে পানী যোগান ধৰিলোঁ। টাউনৰ মানুহক পানী দিবৰ কাৰণে ৭০ কোটি টকাৰ প্ৰকল্প আনিলোঁ। অকল তুলনি বিয়া খাইতো MLA হ'ব নোৱাৰি। এজন MLAৰ প্ৰধান কামটো হ'ল আইন ৰচনা কৰা। সদায় চৰকাৰী পক্ষত থাকে। এখন চাহ শ্ৰমিকৰ মুক্তিৰ কাৰণে, চাহ শ্ৰমিকৰ ভাল হ'বৰ কাৰণে কিবা এখন আইন আনিব পাৰিলে নেকি? তেওঁ চাহ শ্ৰমিক বুলি যে কৈ থাকে। আমিতো তেওঁক চাহ শ্ৰমিক কৰা কেতিয়াও দেখা নাই। তেওঁকতো আমি মদৰ দোকানহে দিয়া দেখিছোঁ। মদৰ দোকানৰহে মালিক ৰূপজ্যোতি কৰ্মী। তেওঁতো চাহ শ্ৰমিকৰ ঘৰৰ মানুহ নহয়, MLAৰ সেই পুত্ৰ। গতিকে একদম স্পষ্ট ভাষাত আমি ক'বলৈ আহিছোঁ যে যি আইন ৰচনা কৰিব নোৱাৰে, যি বিধান ৰচনা কৰিব নোৱাৰে, যি সংবিধান পঢ়িব নাজানে, সেই মানুহক MLA পাতি থাকি কি লাভ হ'ব? অকল শ্ৰাদ্ধ খাবৰ কাৰণেতো আৰু MLA পতা নাযায়। শ্ৰাদ্ধত এক টোপোলা আপেল লৈ যাবৰ কাৰণেতো আৰু কাকো MLA পতা নহয়। অকল MLAজনৰ কাম ৩টা: এক, বিধান ৰচনা কৰা, সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ মানুহৰ কাৰণে মাত মতা; ২, সমষ্টিৰ উন্নয়নৰ কাৰণে প্ৰজেক্ট অনা; ৩, সমস্তবাসীৰ বিপদৰ সময়ত থকা। আজি সমষ্টিবাসীৰ বিপদৰ সময়ত ৰূপজ্যোতি কৰ্মীয়ে কেতিয়াবা মানুহৰ লগত আছেনে? কেতিয়াবা মোক কওকচোন। এই যে এতিয়া আমাৰ দফালে কি বুলি কয় এডোখৰ ঠাই, চিন্তামণি গড়ত যে এতিয়া মানুহৰ খেতি পথাৰত যে খেতি পথাৰ